নমস্কাৰ সকলোকে। মই এয়া একদম পাকঘৰলৈ ৰেডি হৈ ওলাই আহিলোঁ। পাকঘৰত কামখিনি কৰি লওঁ আৰু মই আজি দুপৰীয়া কি বনাওঁ আপোনালোকক দেখুৱাই আছোঁ দেই। আৰু আপোনালোকে চাই থাককচোন ঘৰৰ বাৰীৰ শাক মই কি বনাইছোঁ। আৰু এয়া মই দোলবন ভাপত দিব লৈছোঁ। আৰু এয়া কচুথুৰি আৰু কণবিলাহী ভাপত দিব লৈছোঁ দেই। আৰু এয়া কণবিলাহী দেখিছে নহয়, মই এয়া কচুথুৰিৰ লগত আৰু কণবিলাহী ভাপত দিয়া বনাব লৈছোঁ। আৰু তাতে ৰচুন দুফুটামানো দি দিছোঁ বাৰু, দেখিছে নহয়। আপোনালোকেও খাই চাবচোন বাৰু এনেকৈ। আৰু মই ইয়াতে নিমখ অকণমান দি দিছোঁ। আৰু ইয়াত দেখিছে নহয়, দোলবনখিনি মোৰ ধুনীয়াকৈ বইল হৈ গৈছে। আৰু ইয়াতে মই মানিমুনি আৰু ঘৰৰে মানে বাৰী হয় সৰু আলুগুটি, মই তেনেকৈ পিটিকা বনাম বুলি লৈছোঁ। আৰু মোৰ ইয়াত কচুথুৰিখিনিও একদম ধুনীয়াকৈ সিজি গৈছে, দেখিছে নহয়। মই ইয়াতে আকৌ জলকীয়া কেইটামান দি দিব লাগিব, বেছি নিদিওঁ, 3-4টামান মই দি দিব লাগিব। আকৌ মই ভাল ধৰণে লৰাই দিব লাগিব আৰু অকণমান ভাঙি দিব লাগিব, যিহেতু কচুথুৰি আৰু কণবিলাহী মিলি যায়। আৰু মই দোলবনকেইডাল ধুনীয়াকৈ পানীখিনি নহ'বৰ কাৰণে ছাইড কৰি লৈছোঁ দেই। আৰু এয়া মোৰ দোলবন হৈ গ'ল বইল। আৰু পিঁয়াজ পাতৰ লগত কণী পিটিকা বনাব লৈছোঁ দোলবন। আৰু ইয়াতে অকণমান নিমখ দি দিছোঁ। এয়া আকৌ মোৰ কচুথুৰি একদম ধুনীয়াকৈ সিজি গৈছে। আৰু মই একদম ভালকৈ ভাঙি মেলি লৈছোঁ দেই। আৰু মোৰ পিটিকা একদম ৰেডি, দেখিছে নহয়। আৰু কচুথুৰি কণবিলাহী ভাপত দিয়া খাই চাবচোন বাৰু আপোনালোকে, বহুত ভাল লাগে। আৰু ইয়াত দেখিছেনে দোলবন আৰু কণী পিটিকা আৰু মানিমুনি সৰু আলু পিটিকা। আপোনালোকে খাইছেনে বাৰু এনেকৈ? আজি আমাৰ দুপৰীয়া সাঁজ এনেকৈয়ে লৈছোঁ দেই।